নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মোৰ মনটো বহুত ভাল, কাৰণ আজি মোৰ ছোৱালীৰ জন্মদিন আৰু জন্মদিনৰ এটা ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছোঁ। মোৰ হাতত দেখিছে এটা গছ পুলি, এইটো এখন স্কুলত ৰুবলৈ যাম। বিশেষ দূৰত নহয়, আমাৰ ঘৰৰ ওচৰৰে এখন LP স্কুল। তো ব'লক গছপুলিটো ৰুই লওঁ। বন্ধুসকল, আহি পালোহি স্কুলত, কিন্তু আজি স্কুল বন্ধ বৰ্তমান। আৰু মই বৰ্তমান প্ৰধান শিক্ষকক ফোন কৰিছোঁ, তেখেত আহি আছে। তো অলপ সময় মই ইয়াতে ৰুব লাগিব। তো মই পুলিটো ইয়াতে থওঁ। দেখিছে, এটা ডাঙৰ বস্তু নানিলোঁ, কোৰখন নানিলোঁ। আচলতে পুলিটো লৈ আহিলোঁ, কোৰখন নানিলোঁ। গতিকে কোনোবা কাষৰ মানুহৰ ঘৰৰ পৰা কোৰখন আনিব লাগিব। মই যাওঁ, কোৰখন লৈ আহোঁ। কোৰ আনিলোঁ, এতিয়া পুলিটো ৰুই লওঁ। এইখন বিদ্যালয় দেখিছে, একেবাৰে জৰাজীৰ্ণ অৱস্থা। এখন বিকলাংগ প্ৰাথমিক বিদ্যালয়। এইখন বিদ্যালয়তে মই ইয়াৰ চৌহদতে এটা পুলি ৰুম বুলি আহিছোঁ। গতিকে ব'লক মই পুলিটো ৰুই লওঁ। আৰু চৰকাৰলৈ এটাই অনুৰোধ, যাতে এইখন স্কুলৰ কিছু কাম কৰে। এইখন দেখিছে আপোনালোকে, একেবাৰে জৰাজীৰ্ণ অৱস্থা। মই দেখুৱাই আছোঁ আপোনালোকক। স্থাপিত হৈছিল 1998 চন। এইখন দেখিছে, এইখন নাম ফলক। মোৰ কাম হৈ গ'ল, এতিয়া কোৰখন দিওঁ, তাৰপিছত ঘৰলৈ যাওঁ। ঐ মাইনু, কোৰখন লৈ যাব। মই কোনো কেক কাটি বাৰ্থডে চেলিব্ৰেট কৰিব বিচৰা নাই, মাত্ৰ এটা গছপুলি ৰুইছোঁ এটা ৰাজহুৱা স্থানত। আৰু নামঘৰত এখন শৰাই দিলোঁ। এতিয়া ৰাতিলৈ আৰু নিৰামিষ কৰি, কাৰণ যিটো দিনত মোৰ ছোৱালী জন্ম হৈছিল, সেইটো দিনত আৰু মই কোনো মাছ মাংস জীৱ হত্যা কৰি ফূৰ্তি নকৰোঁ। আৰু সকলোকে এটা অনুৰোধ, যাতে প্ৰত্যেকেই নিজৰ জন্মদিনত এটি গছপুলি ৰুৱে। তাৰ ফলত কি হ'ব, আমাৰ দেশখন সেউজীয়া হ'ব। আৰু গছে আমাক অকল নিৰ্দিষ্ট এটা কামেই নহয়, বহুত কাৰণত গছ লাগে। গছে আমাক জীয়াই থকাৰ প্ৰেৰণা দিব, কাৰণ গছ নহ'লে আমি কোনোৱে জীয়াই থাকিব নোৱাৰিম। গছৰ ফলতে আমি অক্সিজেন পাওঁ। আমি যিমান অক্সিজেন লৈ আছোঁ, সকলোখিনি গছৰ পৰাই আহিছে। গতিকে আমি গছ সংৰক্ষণ কৰিব লাগিব। সেয়ে সকলোকে এটা অনুৰোধ, যাতে বেছি নোৱাৰিলেও নিজৰ জন্মদিনত এটি গছপুলি ৰুৱক। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।